যোৱা ৰবিবাৰে তাৰমানে গমটো পালোঁ যে তেওঁ অলপমান অসুখত ভুগি আছে। তাৰপিছত আমি যিটো তেওঁৰ পৰিস্থিতি তাৰমানে বেমাৰৰ যিটো খবৰ পালোঁ অলপমান চিৰিয়াছ খবৰ পাইছোঁ আৰু খবৰটো চিৰিয়াছ পালোঁ। তেতিয়া আমাৰতো এদিন গুচি গ'ল মানে সোমবাৰে গধূলি সময়ত আমি খবৰ পালোঁ তেওঁৰ একদম আৰু চিৰিয়াছ। তাৰমানে গধূলি সময়ত 5টা বজাত আমি খবৰ পালোঁ যে তেওঁ অলপ চিৰিয়াছ। গতিকে আমি তেওঁক কৈছিলেগৈ আমি এম্বুলেঞ্চ মাতিছোঁ, তেওঁক আৰু হস্পিটেলত আমি তেনেকুৱা ভৰ্তি কৰাম। তেতিয়া আমি লাষ্টতে তেওঁলোকৰ লগৰ ল'ৰাৰ পৰা গম পালোঁ যে তেওঁ তাৰমানে আমাৰ গাড়ীখন যিখন এম্বুলেঞ্চ মাতিছিলে সেইখন তাৰমানে সময়ত আহি নাপালে। তেতিয়া আমি পিছত গম পালোঁ যে তেওঁ কৰোণা পজিটিভ ওলাইছিলে আৰু তেওঁ তাতেই তাৰমানে হ'লে অন্তিম শ্বাস ল'লে আৰু সেইখিনি মতে তেনেকৈ আমি ঘৰৰ পৰিয়ালবিলাকে গম পালোঁ সেইখিনি আৰু ল'ৰাটোৰ নাম আছিলে চৈতেন্দ্ৰ দাস। তেওঁ মহাৰাষ্ট্ৰত আছিলে। এনেই সঠিক মৃতদেহটো বৰ্তমান তাতেই তেওঁলোকে যেতিয়া কৰোণা পজিটিভ হ'লে তেতিয়া তেওঁলোকে তাৰ পৰা পঠাই নিদিয়ে, কাৰণে তেওঁলোকে তাতেই মৃতদেহটো সৎকাৰ কৰি অন্তিম সংস্কাৰটো তাতেই কৰিলে। বিভাগৰ বিষয়ে একো আমি খবৰ পোৱা নাই এতিয়ালৈকে, তাৰ পৰা কোনো আমাৰ ওচৰত খবৰ অহা নাই। সেইকাৰণে আমাৰ তেওঁলোকৰ যিবিলাক লগৰ ল'ৰা আছিলে তেওঁলোকৰ গাঁৱৰে ল'ৰা আছিলে, তেওঁ আমাক খবৰটো দি দিলে। তো যেতিয়া তেওঁৰ অন্তিম সংস্কাৰ ল'লে তাৰপিছত তেওঁ কৰোণা টেষ্ট কৰা হৈছিলে। তাৰপিছত তেখেতৰ পজিটিভ ওলালে। পজিটিভ ওলাৰ পিছত তাৰমানে কৰোণাতে তেওঁৰ মৃত্যু হোৱা বুলি আমি গম পালোঁ।